আমাৰ কমিটিয়ে মই প্ৰেচিডেণ্ট হিচাপে কৈছোঁ মই অৱগত হৈছোঁ একেবাৰে যেতিয়া সিহঁতে গৰিমা গাৰ্গৰ পৰা গৈ পেলাই নিউজত দিছে তাৰপিছত অৱগত যে পইচা দিছে বোলে 60,000 আৰু একো নাজানো তাৰপিছত মই মহিলাখিনি সুধিছিলোঁ কি হৈছে এইটো বোলে 60,000 টকা দিছে আৰু তেতিয়া একদম উলিয়াই দিয়া নাই ক'ত মই একো আজি তাৰিখলৈকে কাকো মিছা কথা কৈছে এইবিলাক তেখেতসকলে আহক আমি যে আমাৰ এই থকা আমাৰ অকল কমিটি বুলি নহয় আমি গোটেই 3-4খন গাঁৱৰ মিলিত হৈ পেলাই এখন চোৱা চিতা কৰি আছোঁ গোটেই আহক তেখেতসকলে আহক আহি পেলাই আমাৰ আগত কওক যে কোনে কৰিছে আমিতো কাকো উলিয়াই দিবৰ কাৰণে এখন আমাৰ উচৰ্গা কৰা নাই আমাৰ শ্মশানখনটো এনে তেনেকৈ ওলাই দিয়া নাই আমিতো সকলো আগলি পেলাইহে কৰিবলৈ বিচাৰিছোঁ আৰু অসমৰ কিমান মানে জিলাৰ মানুহ আহি পেলাই সন্তুষ্ট পায় আমি সেইটোৱে কামনা কৰোঁ বা একো মানে খেলি মেলি নোহোৱাকৈ বস্তুখিনি আমাক যাতে কোনো মানে লেতেৰা পেতেৰাই হওক বা মানুহখিনি খেলি মেলি হওক একো নোপোৱাকৈ আমি সেইটোৱে বিচাৰোঁ গতিকে কাৰোবাৰ ওলাই দিয়াৰ কোনো প্ৰশ্নই নাহে আজি হয়তো থাকিব পাৰে তেখেতসকলৰ কথা বেলেগৰ কথাটো আমি থাকিব পাৰে এইকাৰণে যে দায়িত্বখিনি যে আমি চলাই আছোঁ কাউণ্টিং পইচাৰ আমি কৰি আছোঁ কাৰণ আমি থকা দিনৰ পৰা আজিলৈকে যদি আপোনালোকে চাব পাৰে প্ৰত্যেক দিনত কেইটকা উঠিছে কিমান উঠিছে ক'ত জমা হৈছে আমাৰ একেবাৰে কেছবুক মেইনটেইন কৰা নিচিনা কৰিছোঁ আপোনালোকে চাই সেইখন নিউজত দিব পাৰে জানে ভালকৈ জানে অৱগত কৰা হৈছে তেখেতক নাই এইবিলাক দিয়াই নাই আমি তেওঁলোকে নিজে ওলাই গৈছে ওলাই যোৱাও নাই তেওঁবিলাকে গৈছে গৰিমা বাইদেউৰ ওচৰত শুনিছোঁ কালি না যোৱাকালি গৈ পেলাই এইবিলাক নিউজ বনাই তাৰপিছতে আমি আজি অলপ সতৰ্ক হ'লোঁ আমাৰ দুখ লাগিল যিমান বেয়াকৈ কৈছে সেইকাৰণে আজি আপোনালোকক জনালোঁ এই পইচা আছে আমাৰ আপোনাৰ 19 দিনৰ এইখন হিচাপ আপোনালোকে লৈ যাব পাৰে আমাৰ পইচা কিমান আমি জমা দিম আমি 3 তাৰিখৰ পৰা 19 তাৰিখ 13 দিন নাই এইটো মানে পইচাটো সমজিলা ৰিচিভ কৰি আমাৰ চহী হৈছে বহি আৰু তেখেতসকলৰ এইখন দেখাই দিছোঁ আপোনালোকক আমি গৰিমা বাইদেউক যে আমি গঠন কৰি পেলাই তেখেতক অৱগত কৰিছিলোঁ এখন তেখেতক দিয়া এইখন হয় এখনো আপোনালোকে চাব নিব পাৰে যদি আমি ইমানে অবৈধ কাম কৰিছোঁ নজনোৱাকৈ আৰু বিশেষভাৱে আমি আমাৰ নিজৰ স্থানীয় মানুহখিনি ইয়াতে পুৱাই নিশাই কষ্ট কৰাৰ কাৰণে আমি তেখেতসকলক চোৱা চিতাৰ কাৰণে আমি এখন কমিটি গঠন কৰিছোঁ এইখন আমি বেলেগ পৰিচালনা কৰিবলৈ বা চৰকাৰৰ লগত বিশেষভাৱে কিবা আনি দিবলৈ সেইটো আমাৰ নাই অকল আমি স্থানীয়ভাৱে ভালদৰে পৰিচালনা কৰি আমি দেখুৱাবৰ কাৰণে আমি মানে নিজ হিচাপে আমি আগুৱাই আহিছোঁ আমি দেখি থাকোঁ ইয়াত যদি এতিয়া আপোনালোকে যদি নাচায় বা কোনো এজন ব্যক্তিয়ে নাচায় তেতিয়া ইয়াৰ পৰিৱেশটো কেনেকুৱা আপোনালোকৰ গেটতে সকলোকে জনাওঁ যোৱাকালি যিটো বাতৰি বাজিলে তাৰ পৰা আমাৰ মানুহখিনি সকলোৱে মানে দেখিছে বাতৰিখিনি বাতৰি দেখি আজি সম্পূৰ্ণভাৱে তেখেতে ওলাই অহা নাই তো আজি আপোনালোকে অলপ পদক্ষেপ কিন্তু আজি তাৰিখলৈকে যদি 6 জনৰে কৰ্মী হয় কিয় চাফা কৰা নাই তেওঁলোকে কৰা মানুহ নহয় তেখেতসকল আমি সদৌ অসমবাসীকে যোনে ইয়াত স্বেচ্ছাভাৱে আহে ভালদৰে মানে যোগদান কৰোঁ আমি কাকো বাধা নাই কোনো কথাই নাই সহায় কৰক জুবিন দা সকলোৰে হয় অসমৰ হয় ভাৰতবৰ্ষৰ হয় এতিয়া পৃথিৱীৰে জনাজাত গতিকে সকলোকে আমি এটা হাতৰে আমি আমন্ত্ৰণহে জনাম
আমাক সহযোগ কৰিবৰ কাৰণে, কিন্তু ওলাই দিয়া কোনো কথাই নাথাকে। সেইখিনিকে ক'লো অনাহক বিতৰ্ক হৈছে। আৰু যিকেইজনে কিছু আমি মানে আমাৰ মানৱ সুবিধাৰ ফালৰ পৰা কিছু সহায় পোৱা বুলি কৈছে, আৰু তেখেতসকলেহে বিতৰ্কটো সৃষ্টি কৰিছে। আমাৰ সমিতিখনে কোনোদিন যোৱাও নাই আৰু কাকো জনোৱাও নাই। যোৱাকালি যদি আমাৰ নিউজ চেনেলত যদি আমাৰ বাতৰিসমূহ সম্প্ৰচাৰ নহ'লেহেঁতেন, আজি আমি মানে নিমন্ত্ৰণ কৰি মানে সংবাদ মেল দিয়াৰ আমাৰ কোনো কথাও নাথাকিছিল। গতিকে ইমান দিনে সুক্ৰমে চলি আছিলে, তেনেকৈ চলিয়ে থাকিলেহেঁতেন। আমি নিশ্চয় কিবা দিলেও আমি থাকিব, মানুহখিনি নিদিলেও যিহেতুকে আছে থাকিব সদায় দিন। আজিও কৰিছে কিন্তু সম্পূৰ্ণ নকৰিলে মনৰ দুখত জমা কৰি থৈ দিছে। আহিছে আগবেলা আছে বাধা দিয়া নাই, আমি বাধা দিয়া নাই, কোনো ধমকি দিয়া নাই, বাধা তেখেতসকলে দেখাব লাগিব। সেই মানুহজনক ভাত খাবৰ কাৰণে মই পইচা দিওঁ। আমাৰ বিপুল ক'ত তেওঁ পইচা দিয়ে 600, 800 এনেকৈ পইচা দিওঁ। তাত কিমান লাগে একদিনত? 200 টকা লাগে, আমি দিওঁ। কাৰণ এইষাৰ কথা এজন আগৰ যিজনে পৰিচালনা কৰিছিল তেওঁ কৈ গৈছিল তেওঁক ভাত খোৱা পইচাটো দিব দেই, তেওঁ দি আছিলোঁ ভাত খোৱা পইচা। খালি কেৱল প্ৰেচিডেণ্ট বাইদেৱে এইটোৱে গালি পাৰে, গতিকে তেওঁক আমি এই যিজন কাম কৰা প্ৰশাসক বৰ্ডলৈ যিখিনি কৰি আছে ভিতৰৰ কামখিনি আমি তেওঁক শলাগ লৈছোঁ, তেওঁ কৰি থাকক। ইভেন মই আমাৰ এছিষ্টেণ্ট কমিশ্যনাৰ পুলিচৰ লগত আলোচনা কৰিছোঁ, তেওঁৰ গাত শহু হৈছে। তেওঁ এছিষ্টেণ্ট কমিশ্যনাৰ ACP মোক ক'লে যে দাস এইটো অলপ ট্ৰিটমেণ্ট কৰিব লাগিছিল নেকি? ছাৰ কৰিব লাগিছিল, কাৰণ তেওঁ লাৰি পিটিকি চবকে লাৰা পিটিকা কৰি আছে, এই ঘাটো আকৌ খুচৰিব পাৰে। গতিকে তেওঁক আমি ট্ৰিটমেণ্ট কৰিব লাগে। এই ঘৰটোৰ তলত বহি মোৰ লগত ACP কথা পাতিছে। সেই মানুহজনৰ প্ৰতি যদি আমাৰ মৰম নাথাকিল হয়, আমি জানো এইবিলাক কথা ক'লো হয়। মই ACPক কৈছোঁ, আমাৰ এছিষ্টেণ্ট পুলিচ কমিশ্যনাৰ। গতিকে তেওঁৰ প্ৰতি আমাৰ কোন হয়? আৰু চৰি ভাঙা মই আজি তেওঁক লগ পাই কৈছোঁ, তোমাৰ লগত মোৰ কথা আছে দেই। হ'ব ছাৰ, তাৰমানে তেওঁ যে মিছা কৈছে, বডি লেংগুৱেজতে মই গম পাইছোঁ বেচাৰা কাৰ প্ৰেছাৰত কাৰ প্ৰৰোচনাত পৰি যায় তেওঁ এইষাৰ কথা ক'লে। ওচৰাই দিছে নাপায়, মিছা বাতৰি কেতিয়াও পৰিৱেশন কৰিব নাপায়, পাপ হ'ব, মহাপাপ। ৰিপৰ্টাৰ লাইভ নিৰ্ভীক।